নমস্কাৰ দৰ্শক বিন্দু ৰিমাজ টোলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আমাৰ ঘৰলৈ কোননো আহিব আপোনালোকক ভিডিঅ'টোত দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে স্ক্ৰিপ্ট নকৰাকে চাব। ঠিক আছে, বলকচোন ভিডিঅ'টো চাই লওঁ। মই যে কৈছিলো বৰ্তাৰ ছোৱালীজনী ভণ্টি আহিব বুলি, ভণ্টিহঁত আহি পাই গ'লি আৰু এতিয়া মই আপোনালোকক দেখাম তাই কি কৰি আছে আৰু চিনাকি কৰাই দিওঁ আপোনালোকৰ লগত। আহি পাই গ'লি বৰ্তাৰ ছোৱালীজনী ভণ্টি আৰু এইফালে বৰমা, এইফালে পোৱালি দিনু শেষ কৰি দিলা নে চিপছ খাই আছে নে আৰু এয়া চাহ খাবলৈ ভণ্টিয়ে চিংৰা আৰু বৰফি লৈ আহিছে আৰু বিস্কুট চিস্কুট দিম বুলি চানা দিম বুলি কৈছিলোঁ, নাখাওঁ বুলি ক'লে, সেইটো কাৰণে লাল চাহ। এয়া মায়ে দহি কচু, ৰঙালাও, অমিতা, সৰু আলু গুটি এনেকৈ কাটি দিলে আৰু মই এনেকৈ বনাই দিলোঁ পটাপট লৰালৈকে। অলপ চলপ আপোনালোকক দেখাই দিছোঁ যিমানখিনি পাৰিছোঁ, কিনো বনাওঁ সেইটো বুলি। আৰু এয়া ভাজি হৈ গ'ল ৰেডি আৰু আপোনালোকক ভিডিঅ'টো চাই থাকক। এইফালে এয়া মই মাংস বনাই দিছোঁ আৰু ইমান বেছি হেৰি কৰা নাই, যিহেতুকে সি পোৱালি জ্বলা নাখায়, সেইটো কাৰণে নৰ্মেলকৈ বনাইছোঁ। ইমান বেছি হেৰি কৰা নাই আৰু তালৈ কাঢ়ি পেলাই আমি অকণমান জলকীয়া দি দিম আৰু একেবাৰে জ্বলা নহ'লে ভালো নালাগে আৰু তেহেঁতেও জ্বলাকেই খায় আমাৰ ভণ্টিহঁতে, সেইটো কাৰণে তালৈ কাঢ়ি থওঁ। এয়া মই ডিম ফ্ৰাই কৰিছোঁ, বইল কৰি পেলাই কাটি ল'লোঁ, কাটি পেলাই অকণমান কালাৰ দি দিলোঁ, যিহেতুকে কালাৰ অকণমান দিছোঁ, বেছি দিয়া নাই আৰু অকণমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ এনেই জাষ্ট এটা বনাম আৰু ৰেচিপি। এয়া ৰেচিপিৰ কাৰণে ডিমৰ পটাপট হেৰি কৰিছোঁ, লৰালৰি হৈছে। এয়া ভাত ৰেডি হৈ গ'ল। এতিয়া প্ৰথম বৰ্তাহঁতি, দেউতাহঁতি, বৰমাহঁতি খাই ল'ব, তাৰপাছত আমি লাহে লাহে খাম আৰু পোৱালিক খোৱালে আগতীয়াকৈ। এয়া দেউতা, বৰ্তা আৰু বৰমাহঁতি খাই আছে। বৰ্তাহঁতি খাই হোৱাৰ পাছত আমি মা, মই, ভণ্টি আমি খাম আৰু এয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি এতিয়া খাইছোঁ, ভণ্টি মই খাই আছোঁ, মাক ভিডিঅ' কৰিব দিছোঁ আৰু এইফালে মা বহি আছে আৰু মাকো দেখাই দিম বাৰু মই। মাও খাই আছে আমাৰ লগতে, এয়া মাও খাই আছে আমাৰ লগতে। এয়া আৰু এয়া টিকলুৱে ভাওনা কৰি আছে। সি ভাওনা কৰি বৰ ভাল পায় আৰু ভাওনা চায়ো ভাল পায়, সেইটো কাৰণে সি অলপ মই তাক কৰি দেখাব কৈছোঁ, সি কৰি দেখাই আছে। দেখিছেনে ইমান ধুনীয়াকৈ কৰিছে। এয়া বৰমা, বৰ্তা আৰু ভণ্টিহঁত যাবলৈ ওলাইছে আৰু টিকলু শুয়ে গ'ল, তাৰ টোপনি ধৰিলে আৰু বৰমাহঁত ক'ৰবাত যাবলৈ আছে কাৰণে ভাত খাই অকণমান জিৰাই মেলি সোনকালে যাব লগা হ'ল। এয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এটা কথা, নেক্সট ভিডিঅ'টোত মই আপোনালোকক দেখাম আমাৰ ঘৰলৈ কোনোবা নতুন মেম্বাৰ আহিবলগীয়া আছে। আপোনালোকে কমেণ্টত জনাবচোন কোন হ'ব পাৰে আৰু আপোনালোকে সকলোৱে বহুত ভাল পায় আৰু ময়ো বহুত বেছি ভাল পাওঁ। আপোনালোকে কমেণ্টত লিখিবচোন কি হ'ব পাৰে। ঠিক আছে, টেক কেয়াৰ এণ্ড বাই বাই।